আয়োজন কৰা হ'ল, আপুনি নিজে আজি উপস্থিত আছে, কি ক'ব বিচাৰিব? আমি সাধুবাদ দিছোঁ গোৰ্খা উন্নয়ন পৰিষদক আৰু সমস্ত গোৰ্খা ভাই ভনীসকলক যে নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতিক সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে যি এক অতুলনীয় পদক্ষেপ গ্ৰহণ কৰিছে। দুমাহজোৰা প্ৰশিক্ষণৰ কাৰ্যসূচীৰ অন্তত সামৰণি কাৰ্যসূচী হিচাপে তিনিদিনীয়াকৈ এই ডিব্ৰুগড় জিলাত এই কাৰ্যসূচীৰ আয়োজন কৰিছে। আজি আমি তাৰ কিছু ঝলক দেখিবলৈ পাইছোঁ আৰু নিশ্চিতভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ এটি অত্যন্ত প্ৰাচীন চহকী, সাংস্কৃতিকভাৱে চহকী আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সাহসী এই গোৰ্খা জনগোষ্ঠীটোৱে আই অসমী মা ভাৰতীৰ কাৰণে অনবৰত সেৱা আগবঢ়াই আছে। গতিকে মা ভাৰতীৰ কাৰণে যোনে সেৱা আগবঢ়ায় নিশ্চয় মা ভাৰতীয়ে সেই জনগোষ্ঠীটোৰ প্ৰতি সদায় মংগল দৃষ্টি থাকিব বা ৰাখিব। গতিকে চৰকাৰত আমি আছোঁ, দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি। গতিকে বিজেপি চৰকাৰৰ দিনত জনগোষ্ঠীটোক যাতে কোনেও বেলেগ দৃষ্টিৰে চাবলৈ সাহস নকৰে। গোৰ্খা বা নেপালী বুলি ক'লে বহুত মানুহে আগতে অলপ ঠাট্টা মস্কৰা কৰিছিল। আজিৰ দিনত সেইটো কৰিবলৈ কোনো সাহস নকৰে, কোনো জনগোষ্ঠীকে নকৰে বিজেপিৰ দিনত। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় এটা কথাত গুৰুত্ব দিছে, বিকাশ ভি বিৰাসত ভি। বিকাশৰ লগত বিৰাসত অৰ্থাৎ পৰম্পৰা, সংস্কৃতি, সভ্যতা, এই গোটেই কথাবিলাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অনুসৰণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আমাৰ গোৰ্খা জনগোষ্ঠীটোৰ চতুৰ্দিশ যিটো বিকাশ, অলৰাউণ্ড ডেভেলপমেণ্ট, তাৰ কাৰণে শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিবিলাক মৌলিক বিষয়, সেই গোটেই বিষয়বিলাক নিশ্চিতভাৱে আমাৰ চৰকাৰে তাক এড্ৰেছ কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু আগন্তুক দিনতো গোৰ্খা জনগোষ্ঠীটোৰ যি চহকী কৃষ্টি সংস্কৃতি, লোকনৃত্য, লোকবাদ্য, লোক পৰম্পৰা, এই পৰম্পৰাক আমি আমাৰ চৰকাৰৰ জৰিয়তেও অনাগত দিনত আগবঢ়াই নিয়াৰ নিশ্চিতভাৱে প্ৰয়াস চলোৱা হ'ব। অলপ হয়তো সময় লাগিব, কাৰণ আমাৰ চৰকাৰে আমাৰ অসমৰ সকলো জাতি জনগোষ্ঠী, সৰু বৰ সকলো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ স্বকীয় যিবিলাক সাংস্কৃতিক উপাদান আছে, পৰম্পৰা আছে, লোক নৃত্য, লোকবাদ্য, লোকসংগীত, এইসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰয়াস চলাইছে। কোনো চৰকাৰে পূৰ্বতে এই ধৰণৰ প্ৰয়াস চলোৱা আমাৰ এতিয়া 53 বছৰ হ'ল, এতিয়ালৈকে আমি দেখা নাছিলোঁ। যোৱা 3টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমে বিহু বিনন্দিয়া কাৰ্যসূচী কৰিলে, তাৰপিছত ঝুমুৰ বিনন্দিনী কৰিলে, কেইদিনমান আগত বাগৰুম্বা দহৌ কাৰ্যসূচী কৰিলে। নিশ্চিতভাৱে মিচিং হওক, কাৰ্বি হওক, আমাৰ এই নিজৰ জনগোষ্ঠীটো গোৰ্খাসকলৰ এওঁলোকৰো পৰম্পৰাগত যিমান যি নৃত্য গীত আছে, এইবিলাকো আমি বিশ্বৰ জগত সভালৈ বা বিশ্ব মঞ্চত আগবঢ়াই লৈ যোৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা প্ৰয়াস আমি চলাম। ছাৰ, সমাগত অসমৰ বিধানসভাৰ নিৰ্বাচন কাষ চাপি আহিছে। যিহেতু গোৰ্খা জনগোষ্ঠী এটি বৃহৎ সংখ্যা অসমত বসবাস কৰি আহিছে অতীজৰ পৰা, আৰু এটা খিলঞ্জীয়া এটা জনগোষ্ঠী হিচাপে চৰকাৰে স্বীকৃতিও দিছে। কিন্তু বিধানসভাত আমি এগৰাকী বা দুগৰাকী বিধায়কে আজিৰ দিনত দেখা পাওঁ। অনাগত দিনত গোৰ্খা জনগোষ্ঠীৰ প্ৰতিনিধিৰ সংখ্যা বিধানসভাত বৃদ্ধি কৰিবলৈ ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক সমিতিৰ যিহেতু আপুনি এগৰাকী নিষ্ঠাৱান সভাপতি, এই বিষয়ত আপোনাৰ প্ৰতিক্ৰিয়া কি? চাওক, গোটেই কথাটো হ'ল নিৰ্বাচনী ৰাজনীতিটো অকণমান বেলেগ। নিৰ্বাচনী ৰাজনীতিত সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব হোৱাটো এটা আদৰ্শ স্থিতি, আৰু তাৰ কাৰণে প্ৰয়াস নকৰা নহয়, হয়তো সকলো ৰাজনৈতিক দলে প্ৰয়াস কৰে। কিন্তু আল্টিমেটলি নিৰ্বাচন বুলি ক'লে জিকিব লাগিব। গতিকে জিকাৰ কাৰণে কাম কৰিব লাগিব, জিকাৰ কাৰণে চেহেৰা লাগিব,
জিকাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ লাগিব। গতিকে তাৰ কাৰণে আমি সকলোকে সুযোগ দিয়াৰ চেষ্টা কৰোঁ। আৰু কেৱল MP MLA তেওঁলোকে জনপ্ৰতিনিধি হ'ব পাৰে এনেকুৱা নহয়। জিলা পৰিষদৰ পৰা আৰম্ভ কৰি পঞ্চায়তৰ সভাপতিৰ পৰা আৰম্ভ কৰি আঞ্চলিক পঞ্চায়তৰ সভাপতিলৈকে, কাউন্সিলৰ পৰা আৰম্ভ কৰি মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন ভাইচ চেয়াৰমেন, কৰ্পৰেশ্যনৰো চেয়াৰমেন ভাইচ চেয়াৰমেন, বিভিন্ন নিৰ্বাচিত প্ৰতিনিধিৰ লগতে মনোনীত প্ৰতিনিধিৰো যিহেতু ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত সংবিধানত অধিকাৰ দিয়া হৈছে, গতিকে সকলো ক্ষেত্ৰত জনগোষ্ঠীটোৱে এটা মৰ্যাদা সহকাৰে স্থান পাওক, সেইটো আমাৰ সদায় চিন্তা থাকিব। গতিকে মোৰ কেইবাজনো বন্ধু আছে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি থকা, বিধানসভাতো আছে আৰু জিলা পৰিষদতো আছে। গতিকে মই আশা কৰিম যে জনগোষ্ঠীটোৰো প্ৰতিনিধিত্ব যিমানখিনি পৰা যায় আগলৈ চিন্তা চৰ্চা কৰা হ'ব। কিন্তু কথাটো হ'ল কি, এনেকুৱা নহয় যে আজি আপোনালোকক আমি কথা দি যাম আৰু কথা দিয়াৰ পিছত তাৰ পৰা আমি প্ৰাণ যায় পৰ বচন নাযায়, হয় নে নহয়? গতিকে কথা দিওঁতে 10 বাৰ ভাবি কথা দিব লাগে আৰু যিটো কৰিব পৰা যায় সেনেকুৱা কথাই দিব লাগে। গতিকে আমি আলোচনা কৰিম দলীয় মঞ্চত এই বিষয়টো। কিন্তু এটা কথা ঠিক যে গোৰ্খা জনগোষ্ঠীটো আমাৰ যি দৰ্শন ভাৰতীয় জনতা পাৰ্টীৰ, আমাৰ যি পৰম্পৰা, এই পৰম্পৰাৰ লগত গোৰ্খা জনগোষ্ঠীটোৰ 100%, 100%, 1%টো কম নাই, 100%ই আমাৰ দৰ্শনৰ লগত এই জনগোষ্ঠীটোৰ দৰ্শন আৰু জনগোষ্ঠীটোৰ চিন্তা চৰ্চা একেবাৰে সমাহিত, এছিমিলেটেড হৈ আছে। গতিকে সেইকাৰণে আটাইতকৈ যদি চাওঁ যে মা ভাৰতীৰ সেৱাৰ কাৰণে সদা প্ৰস্তুত জনগোষ্ঠী এটা, জীৱন বলিদান দি হলেও ভাৰতীয় সেনা কওক, অৰ্ধসামৰিক বাহিনী কওক, গোৰ্খা ৰেজিমেণ্ট কওক, আটাইতকৈ পুৰণি ভাৰতবৰ্ষৰ ৰেজিমেণ্ট গোৰ্খা ৰেজিমেণ্ট। গতিকে এই ধৰণৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো গোৰ্খাসকলৰ যি অনবদ্য এটা অৰিহণা ভূমিকা অতীততো আছিল, বৰ্তমানো আছে আৰু মোৰ পুৰা বিশ্বাস ভৱিষ্যতেও থাকিব। জনগোষ্ঠীটোৰ কাৰণে আমি যিমানখিনি পৰা যায় চিন্তা কৰিছো। আৰু এটা কথা ঠিক, আগতে লিভ ভোটাৰ বুলিও নটিচ আহিছে। আগতে জনগোষ্ঠীটোৱে মাটিও আনকি পোৱা নাছিলে, কিছুমান সুবিধাৰ পৰা বঞ্চিত আছিলে। গতিকে প্ৰটেক্টেড ক্লাছত জনগোষ্ঠীটোক আমি অন্তৰ্ভুক্ত কৰিছো। মাটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত যি তেওঁলোকৰ দীৰ্ঘদিনীয়া অসুবিধা আছিল, পৰ্যায়ক্ৰমে লাহে লাহে আমি এইবিলাক সমস্যাৰ আমি সমাধানৰ দিশত অগ্ৰসৰ হৈছো। নিশ্চিতভাৱে জনগোষ্ঠীটোৰ হিত চিন্তা কৰা আৰু জনগোষ্ঠীটোৰ একেবাৰে নিকট আত্মীয় সম্পৰ্ক থকা ৰাজনৈতিক পক্ষ যদি চাই, সেই পক্ষটো ভাৰতীয় জনতা পাৰ্টীয়ে। ছাৰ, ইতিমধ্যে আপুনি যিহেতু কৈছে আপোনালোকৰ দিল্লীতো চৰকাৰ, দিছপুৰতো চৰকাৰ, ইতিমধ্যে আপোনালোকে বহুখিনি গোৰ্খাসকলৰ সমস্যা সমাধান কৰিছে। কিন্তু গোৰ্খাসকলৰ অন্যতম এটা দীৰ্ঘদিনীয়া দাবী হৈছে গোৰ্খা অট'নমাছ কাউন্সিল। গোৰ্খা জনগোষ্ঠীসকলে আশা কৰিব পাৰে নেকি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সময়ত এই তেওঁলোকৰ যিটো দাবীটো সমাধানৰ দিশত আগবাঢ়িব? কথাটো হ'ল, আমি জনগোষ্ঠীটোৰ যেতিয়া হিতৰ কথা কৈছো, বহুত কাউন্সিল অসমত আছে, বহুত জনগোষ্ঠীয় নেতাও ৰাজনীতি কৰিলে, কিন্তু জনগোষ্ঠীটোৰ কাৰণে বহুত এনেকুৱা ৰাজনৈতিক নেতা আমি দেখিলো জনগোষ্ঠীটোৰ কাৰণে চিন্তা নকৰিলে। মই গোৰ্খাৰ কথা কোৱা নাই দেই, মই অভাৰঅল কৈছো। চাহ জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি বিভিন্ন বহুত এনেকুৱা আপোনালোকে দেখিব। কথাটো হ'ল, ইয়াৰ কাৰণে নীতি আৰু নিয়ত চাফ হৈ থাকিব লাগে। আমাৰ নীতিও চাফ, নিয়তো চাফ। গোৰ্খা উন্নয়ন পৰিষদ, আগত গোৰ্খা উন্নয়ন পৰিষদৰ হাতত কি সুবিধা আছিলে, এতিয়া যথেষ্টখিনি আমি তাক এম্পাৱাৰ্ড কৰিছো, সবলীকৰণ কৰিছো। আৰু নিশ্চিতভাৱে যদি গোটেই কথাবিলাক ঠিকে ঠাকে থাকে, গোৰ্খা জনগোষ্ঠীটোৰ স্বায়ত্ত শাসন বুলি মই ক'ব নাযাওঁ, কিন্তু ইয়াৰ ছেটেলাইট কাউন্সিল বা ইত্যাদি যিবিলাক বিষয় আছে, এইবিলাক বিষয় কিন্তু আগবঢ়াব পৰা যাব। কিন্তু এইটো চৰকাৰৰ সিদ্ধান্ত হ'ব। আজি মই দলৰ সভাপতি হিচাপে আজি ইয়াত এই কথাটো স্পষ্টকৈ ক'ব নোৱাৰো, কিন্তু আমাৰ ইচ্ছা থাকিব, আমাৰ মনৰ ইচ্ছা থাকিব এনেকুৱা ছেটেলাইট কাউন্সিল অন্য কিছু জনগোষ্ঠীৰ কাৰণে, যেনেকৈ আমি এতিয়া ৰাভা ডেভেলপমেণ্ট কাউন্সিল বনাইছো, মানে এক্সেপ্ট ৰাভা হাছং, এক্সক্লুডিং ৰাভা হাছং, আমি গোটেই অসমৰ। ঠিক তেনেকৈ আমাৰ বড়ো কছাৰী ডেভেলপমেণ্ট কাউন্সিল,
তেনেকুৱা আমি বনাইছো নহয় ছেটেলাইট। গতিকে তেনেকুৱা কিছু কাম আমি পৰ্যায়ক্ৰমে আৰম্ভ কৰিব পাৰোঁ। পৰৱৰ্তী সময়ত বাকী কথাবিলাক আমি আগবঢ়াই নিব লাগিব। গতিকে আপোনাৰ প্ৰশ্ন হয়। অন্তিম প্ৰশ্ন, যিহেতু 26ৰ নিৰ্বাচন নিচেই সমাগত, হয়। গোৰ্খা জনগোষ্ঠীয়ে একদম দুখনতকৈ বেছি আসনৰ কিবা আশা কৰিব পাৰে? মই কথাটো আৰম্ভণি কলো ছাৰ, তিনিটা চাৰিবাৰ যে কথাটো হ'ল কি, আমাৰ নিৰ্বাচনী ৰাজনীতিটো তাৰ এৰিথমেটিক, তাৰ কেমেষ্ট্ৰি, মই ক'লো যে জিকিব লাগিব প্ৰাৰ্থীজন। বহুতো আছে, বহুত জনগোষ্ঠীৰ প্ৰতিনিধি, যেনেকে আজি গোৰ্খাৰ আমাৰ দুজন আছে, গণেশ লিম্বু ডাঙৰীয়া, ভাস্কৰ শৰ্মা ডাঙৰীয়া আছে। গতিকে নকমে এইটো ফাইনেল, মোটামুটি নকমে এইটো ফাইনেল। বাৰে নে নবাৰে মই আজি ক'ব নোৱাৰো। স্যাৰ এইখিনিতে মই আৰু এটা আপোনাক প্ৰশ্ন ৰাখিব কিন্তু নকমে মানে কোন নকমে, কিয় নকমে, সেইটো প্ৰশ্নৰ উত্তৰ যিদিনা টিকেট ওলাব সেইদিনা গম পাব। নাম্বাৰ নকমে। স্যাৰ, যিহেতু অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাতৃভাষাৰ যিটো পাঠ্যক্ৰম প্ৰস্তুত হ'ব লাগে বা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে, NEP সন্ধিয়ে কৈছে। আমি দেখা পাইছো যে গোৰ্খা জনগোষ্ঠীৰ যিটো নেপালী মাতৃভাষা যিটো অধ্যয়নৰ ক্ষেত্ৰত কেইটামান পোষ্ট চেংচন নোহোৱাৰ কাৰণে, কিছুমান বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেণ্ট নখোলাৰ কাৰণে, মানে মাতৃভাষা পঢ়াৰ কাৰণে, অথবা KKEজত যিটো MA কোৰ্চ আছিলে আগত, সেইবিলাক বন্ধ হৈ গৈছে, ইগনোটো বন্ধ হৈ গৈছে। এইটোৰ ক্ষেত্ৰত আমি আপোনাৰ পৰা কিবা আশা কৰিব পাৰিম? পোষ্ট এপইণ্টমেণ্ট হোৱা নাই। NEP 2020 এইটো স্পষ্টকৈ উল্লেখ কৰা হৈছে, আৰু এতিয়া প্ৰাৰম্ভিক পৰ্যায় ইমপ্লিমেণ্টেশ্যনৰ, এইটো আমি জাষ্ট আৰম্ভ কৰিছো। এইটো মানে কাৰণ কিয়, গোটেই সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাটোৰ এটা আমূলচূল পৰিৱৰ্তন, শিক্ষাৰ ভাৰতীয়কৰণ, ইণ্ডিয়ানাইজেশ্যন অফ এডুকেশ্যন চিষ্টেম। গতিকে এই গোটেই কথাবিলাক ভাৰত চৰকাৰে খুব চিন্তা চৰ্চা কৰিছে। ভৱিষ্যতৰ 100 বছৰ যাতে আমাৰ যিমান ভাৰতবৰ্ষক আজিৰ অৱস্থালৈ লৈ যোৱা যিসকল ঋষি মুনি মহাপুৰুষ আছিল, আমাৰ পূৰ্বজসকল আছিল, তেওঁলোকে ইংৰাজী ভাষাত শিক্ষা লোৱা নাছিলে। তেওঁলোকে লৈছিল যদি সংস্কৃত ভাষাত শিক্ষা লৈছিলে, হিন্দীত লৈছিলে, বা নিজৰ নিজৰ মাতৃভাষা তামিলত লৈছিলে, অসমীয়াত লৈছিলে, বঙালীত লৈছিলে, গোৰ্খালীত লৈছিলে, হয়নে নহয়? গতিকে এইটো কথা খুব বিজ্ঞানসন্মতভাৱে বহুত ইয়াৰ ওপৰত ৰিচাৰ্চ ডেভেলপমেণ্ট কাম হোৱাৰ কাৰণে আজি NEP 2020 আমি পাছ কৰিবৰ কাৰণে সক্ষম হৈছোঁ, আৰু তাৰ কাৰ্যকৰীকৰণৰ কামটো আমি আৰম্ভ কৰিছোঁ। নিশ্চিতভাৱে আপোনালোকৰ এই যি কথাটো ক'লে, এনেকুৱা যদি ক'ৰবাত পোষ্ট চেংচন হোৱা নাই বা পোষ্ট ভেকেণ্ট হৈ আছে, কথাখিনি কৃষ্ণকান্ত সন্দিকৈ এইখন এখন ইউনিভাৰ্চিটি হয়, গতিকে অনলাইন যোগে আমি কৰাব পাৰোঁ। কিন্তু কথাটো হ'ল, ইয়াৰ কাৰণে চৰকাৰে, শিক্ষা বিভাগে গোটেই বিষয়টো নিশ্চয় চিন্তা কৰিব। আপোনালোকে আমাক লিখিতভাৱে এখন দিলে নিশ্চয় পাৰ্টিৰ ফালৰ পৰা এই বিষয়টো আমি টেক আপ কৰিম। ধন্যবাদ ছাৰ। থেংক ইউ সকলো।